দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ্মবিৰতি পালন স্বাস্থ্য কৰ্মীৰ। সদসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সংস্থাৰ অধীনৰ স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি কাৰ্যসূচী। নিয়মীয়াকৰণ, সমমৰ্যাদা আৰু মাননী আদি বিভিন্ন দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। তিনিদিনীয়াকৈ কৰ্মবিৰতিৰ কাৰ্যসূচী পালন কৰিছে শুৱালকুছিৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ কৰ্মচাৰীসকলে। কৰ্মচাৰীসকলে এই কৰ্মবিৰতিৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছে যাতে তেওঁলোকৰ এই দাবী মানি লয়। আনহাতে দূৰ দূৰণিৰ পৰা অহা ৰোগীসকলে স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতিৰ বাবে সমস্যাত পৰিবলগীয়া হৈছে। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়া ৰিপৰ্ট, আছাম প্ৰাইম নিউজ। আমি NHM কৰ্মচাৰীসকলে 4, 5, 6 মাৰ্চ 2025 তাৰিখে কৰ্মবিৰতি ৰূপায়ণ কৰি আছো। অল অসম ভিত্তিত আমাৰ যিটো সংগঠন অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন NHM, এই সংগঠনৰ অন্তৰ্গত আমি গোটেই কৰ্মচাৰীয়ে এই কৰ্মবিৰতি পালন কৰি আছো। আমাৰ দাবী দুটাই, এটা হ'ল আমাক হয়তো ৰেগুলাৰাইজ কৰক, যেতিয়ালৈকে ৰেগুলাৰাইজ কৰা নহয় তেতিয়ালৈকে সপ্তম দৰমহা একমতে যি দৰমহা পাওঁ আমি সেইমতে দৰমহা দিব লাগে। আমি 2006 পৰাই NHM কৰ্মৰত যদিও আমাৰ দৰমহা ৰেগুলাৰ কৰ্মচাৰীতকৈ বহুত কম, আৰু সেই দৰমহা বহুত নিম্নতম হোৱাৰ কাৰণে আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আছিলোঁ যে আমাক সম দৰমহা দিব লাগে, কিন্তু চৰকাৰে এতিয়ালৈকে দিয়া নাই। সেইকাৰণে আমি 3 দিন এই কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিম, আৰু পৰৱৰ্তী পৰ্যায়ত যদি চৰকাৰে এই দাবীসমূহ মানি নলয় তেতিয়াহ'লে আমাৰ চেণ্ট্ৰেল কমিটিৰ সিদ্ধান্ত মৰ্মে আমি ইয়াতছে আৰু তীব্ৰ প্ৰতিবাদ কৰাৰ কাৰণে সাজু আছো। আমাক দৰমহা আমাক ৰেগুলাৰ আমাৰ দাবী হয়, আমি 2006 চনৰ পৰা আমি NHM কৰ্মচাৰীবিলাকে কাম কৰি আছোঁ অসম চৰকাৰৰ অধীনত। কিন্তু অসম চৰকাৰে আমাৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ দৰমহাখিনি আমাৰ চৰকাৰী কৰ্মচাৰী সমানে দিয়া নাই। আমাৰ মেইন দাবী দুটাই। প্ৰথম দাবী হ'ল আমাৰ চাকৰি ৰেগুলাৰ কৰিব লাগে, আৰু ছেকেণ্ড দাবী হৈছে আমাৰ যেতিয়ালৈকে ৰেগুলাৰ নহয় তেতিয়ালৈকে আমাৰ দৰমহাটো সপ্তম আয়োগ মতে হ'ব লাগে। আমাৰ এই দাবী দুটাই, আৰু এই দাবীৰ কাৰণে আমি আগতে বহুত মেমৰেণ্ডাম দিয়া হৈছে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থ্ৰুদিও দিয়া গৈছে মুখ্যমন্ত্ৰী মহোদয়ক। আৰু মুখ্যমন্ত্ৰী মহোদয় যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে অসমত, তেতিয়া তেওঁ আমাক এটা দিছিলে, প্ৰস্তাৱ এটা দিছিলে, নটিফিকেশ্যনত ওলাইছিলোঁ, গেজেট নটিফিকেশ্যনত তেওঁলোকে আমাক দৰমহাটো সপ্তম আয়োগ দৰমহা মতে দিব। কিন্তু সেইমতেতো নহ'লে, সেইটো কোনো ধৰণৰ কাৰ্যকৰী নহ'ল। সময় যেতিয়া গ'ল, লাহে পিছত ক'ভিড আহিল। ক'ভিডৰ সময়তো তেওঁ আমাক ঠগালে, সেইখিনি সময়তো আমাক কোনো ধৰণৰ আমাক দৰমহা বঢ়াই নিদিলে। তেতিয়াও দিম বুলি ক'লে যে আমি তেওঁলোকক চাম, NHM কৰ্মচাৰীখিনিক চাম, কিন্তু তেওঁলোকে তেতিয়াও আমাৰ ফালে কোনো ধৰণৰ দৃষ্টি নিদিলে, দৰমহাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী নকৰিলে, কোনো ধৰণৰ দৰমহা নবঢ়ালে। আৰু গতিকে সেইকাৰণে আমাৰ আজি গোটেই অল আছাম হেল্থ টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অধীনত আমি সকলোৱে হ'ল আছামত 4, 5 আৰু 6 এই 3 দিনৰ কাৰণে কৰ্মবিৰতি ঘোষণা কৰিছোঁ। আৰু আমাৰ দুটাই দাবী, যিটো আগতেও কোৱা হৈছে, মেমৰেণ্ডামতো দিয়া হৈছে। প্ৰথম দাবী হ'ল আমাক ৰেগুলাৰ কৰিব লাগে, আৰু ছেকেণ্ড দাবী হ'ল আমাৰ দৰমহা যেতিয়ালৈকে আমাৰ চাকৰি ৰেগুলাৰ নকৰে তেতিয়ালৈকে আমাৰ দৰমহাটো গভমেণ্টৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ সমানেই হ'ব লাগে। হয়, বৰ্তমান আমি 4, 5 আৰু 6 এই মাৰ্চৰ এই 4, 5, 6 3 দিনৰ কাৰণে আমি কৰ্মবিৰতি ঘোষণা কৰিছোঁ। আৰু যদি এই 3 দিনত যদি তেওঁলোকে আমাৰ দাবী যদি মানি নলয় তেতিয়াহ'লে আমি পৰৱৰ্তী আমি যিটো চেণ্ট্ৰেল কমিটি আছে, আমাৰ আউটাৰ যিটো চেণ্ট্ৰেল কমিটি আছে, তেওঁলোকৰ ডিচিশ্যন মৰ্মে আমি নেক্সট আমি বেলেগ আন্দোলন কৰিবৰ কাৰণে আমি সকলোৱে সাজু হ'ম।